নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই এটা নতুন ভিডিঅ'লৈ। বৰ্তমান মই যাবলৈ ওলাইছোঁ দোকানলৈ যাম। দোকানত মানে ইয়াত বেছি দোকান নাই, প্ৰায় মানে এখন আছে, সেইখনত পোৱা যায় বুলি কৈছে, কিন্তু সকলো বস্তুবোৰ পোৱা নাযায়। এতিয়া মোৰ মানে খাবলৈ একো চব্জি নাই, তাকে কেঁচা চব্জি যি পাওঁ তাকে আনিব যাওঁ বুলি ভাবিছোঁ। তাৰপৰা আৰু ইয়াত মই কিয় আহিছিলোঁ আপোনালোকক দেখুৱাম, তাৰ আগতে দোকান গৈ আহোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। দোকান আহি পোৱাৰ লগে লগে দেখিলোঁ যে দোকানত তলা লগাই থৈ দিছে, দোকানী নাই। এতিয়া মোৰ কি হ'ব তাকে ভাবিলোঁ। একোতো উপায় নাই, এইটো মন্দিৰ চাওক, মানে অৰুণাচলত এনেকুৱা মন্দিৰ য'তে ত'তে দেখা যায়। প্ৰায় টাৰ্ণিংবোৰত এনেকৈ থাকে মানে মন্দিৰবোৰ, চাওক না। এতিয়া কি কৰোঁ আৰু, যাওঁগৈ ন, উপায়তো নাই, যাবই লাগিব। কি হয় ৰুমত গৈ দেখাম। এতিয়া দোকানৰ পৰা আহি পালোঁ। দোকানৰ পৰা তাততো একো নাপালোৱেই। ইয়াতে দোকান এখন আছিলে, তাৰ পৰা কিবা কিবি ল'লোঁ আজিৰ কাৰণে চলিবলৈ। কাইলৈ যাম বজাৰলৈ। এতিয়ানো কি কামত ইয়ালৈ আহিছিলোঁ, তাত দেখাম বুলি কৈছিলোঁ, সেইটো দেখাম ব'লক। এইটোৱে মোৰ ৰুমটো হয়, ইয়াতে থাকিম 20 দিনমান। তাৰপিছত আকৌ বেলেগ জেগালৈ যাব লগা হ'ব। এনেকৈ আহিছোঁ, এইটো ৰাস্তা। মই ব'লক গৈ থাকোঁ, খোজকাঢ়িয়ে যাওঁ, বেছি দূৰ নহয়, ওচৰতে আছে যিহেতু। খোজকাঢ়ি গৈ আছোঁ। এখন মানে গোটেইখন পাহাৰ হয় অৰুণাচল। মই এটা দেখাম বস্তু এটা। ইয়াত মানে ঘৰবোৰ কেনেদৰে বনাই চাওক। এইটো হ'ল শিল, মানে শিলবোৰ ফালি ই এটা মাটি আছে, চিমেণ্ট নহয় মাটিটো এই মানে বোকা বুলি ক'ব লাগিব এতিয়া। এইটো মানে লেপি এনেকৈ বনাই ঘৰবোৰ। ইয়াত কিন্তু চাওক খুটা নাই, কিন্তু ঘৰটো ইপিনে চাওক, ইয়াত কিন্তু ঘৰবোৰ খুটা নাই, দেখিছে কেনেকৈ আছে, এনেকৈ বনাই থৈছে। এইটো হয় এই আগলৈ আছে ৰাস্তাটো। মই সেইপিনে নাযাওঁ, সেইপিনে উঠি যাওঁ। ৰাস্তাটো শ্বৰ্টকাট মাৰিব পাৰে, একো নাই, কিন্তু জীৱনটোৰ শ্বৰ্টকাট নামাৰিব সহজ বুলি, কাৰণ হয়তো কেতিয়া ক'ত পিছলি যায় ক'ব নোৱাৰে ন। জীৱনটোৰ প্ৰতিটো মুহূৰ্ততে এটা মুখত হাঁহি লৈ থাকিব, কাৰণ কাৰ কেতিয়া কি হয় কোনেও নাজানে ন। হাবিয়ে কলৈনো আহি আছোঁ তাকে ভাবিছে চাগে। গৈ থাকোঁ, দেখাম কি কামতনো ইয়ালৈ আহিব লগা হ'ল। ইয়াত অলপ উঠোতে ভাগৰ লাগি যায়, মানে নাজানো কিয়। আচলতে অভ্যাসো নাই এনেকুৱা পাহাৰৰ মানে টিলাত ঘূৰি ফুৰা। এয়া আহি আছোঁ তলৰ পৰা উঠি এনেকৈ আৰু। মই শ্বৰ্টকাট মাৰিলোঁ কাৰণে অকণমান কষ্ট হ'ল উঠিবলৈ, কিন্তু আহোঁ বুলি ক'লে এইটো এটা ৰাস্তা আছিলে, বাইক গাড়ী আহিব পাৰে। এইটো ৰাস্তাত এতিয়া চবপিনে গছ গছনি আৰু মই চাওক। এইটোৱে হ'ল মেইন কাৰণটো, যিটো কাৰণত অৰুণাচলৰ টাৱাং ডিষ্ট্ৰিক্টৰ এখন ভিতৰুৱা গাঁৱত আছোঁহি। এয়া দেখিছে এটা টাৱাৰ, দেখিছে আপোনালোকে, এই টাৱাৰ।
আৰু মই ইয়াতে ডিউটি। এইটো এটা এয়াৰটেল টাৱাৰ হয় আৰু ইয়াত দেখিছে তলত এটা ডিজি চলি আছে, কাৰণ চাউণ্ডটো হোৱাৰ কাৰণে মই চাউণ্ডটো দিয়া নাই। ইয়াত দেখিছে ওপৰত টাৱাৰ, এইটো তলত ডিজি, এনেকৈ গেট মাৰি থোৱা আছে। মই বাৰু ভিতৰলৈ নাযাওঁ, বাহিৰৰ পৰা দেখাইছোঁ। এইটো মহেন্দ্ৰ ডিজি হয় আৰু ওপৰত মানে যিবোৰ আছে সেইবোৰৰ পৰা মেইন কানেকশ্যন হয়। ইয়াৰ পৰা ডিজি পাৱাৰটো তাত যায়, এনেকৈ আৰু ইমান আৰু নকওঁ, কাৰণ যি টি কৈ থাকিলে আপোনালোকে কামোৰ পাব ন। মই এটা কথাই কওঁ, কৰ্মবোৰ কৰি যাওক, কিন্তু ফলটো পাছতে বিচাৰিব, কাৰণ ইমান জল্দি ফল বিচাৰিলে হয়তো আপোনাৰ ফল নুফুলিব পাৰে। সেইকাৰণে অলপ ধৈৰ্য ধৰিবলৈ শিকক। ধৈৰ্যৰ ফল সদায় মিঠা, এই বাক্যষাৰ চবৰে মনত আছে। ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। এইটো এটা আছিল মিনি ব্লগ। আপোনালোকে চাই কেনেকুৱা পালে জনাব, আৰু ভাল লাগিলে লাইকটো নিশ্চয় কৰিবই, আৰু নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুন নতুন ভিডিঅ' বনাই যাবলৈ উৎসাহ পাম। পঢ়িব লৈছিলোঁ। বাই বাই। আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। বাই বাই।